নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? ভালনে? আমি আজি ধুনীয়া ঠাই এডোখৰলৈ গৈ আছোঁ। আপোনালোকে শেষলৈকে চাই থাকিব, বহুত ভাল লাগিব জেগাখন। আমি জগন্নাথ মন্দিৰ আহি পাইছোঁহি। জগন্নাথ টেম্পল আহি পালোহি। ইয়াত দৰ্শন হোৱাৰ পিছত কেমেৰা এলাও নাই। বহুত ধুনীয়া জেগা। ওচৰে পাজৰে হনুমান টেম্পলো আছে। এইটো বহুত ডাঙৰ ষ্টেচু। জগন্নাথ টেম্পল। আমি ৰাতিপুৱাই লাহে লাহে মানুহ হ'ব আৰু ভিতৰত পূজা পাতল হয়। সেইটো বেটা আহি আছে বেটা। বানা লৈ আহিছে। জগন্নাথ টেম্পল। আচ্ছা বেটা এইফালে আছে বিমলা টেম্পল। সেয়া তাৰ অপজিটত শিৱত সিফালে পূজা কৰা হৈ আছে। আচ্ছা এইফালে হা। সেয়া আগ্ৰাত, বেংগলোৰৰ আগ্ৰা বোলা জেগা এডোখৰত আছে। বহুত ধুনীয়া পৰিৱেশ। আজি ঠাণ্ডা বতৰো ভাল লাগে ৰাতিপুৱা ৰাতিপুৱা মন্দিৰ আহি পেলাই। সেয়া আচ্ছা এইটো বেটা দৌৰি ফুৰিছে গাড়ী লৈ পেলাই। কাৰ ভগৱান। দৰ্শন কৰা হয় তাৰ ভিতৰত। বেটা দৌৰি ফুৰিছে কাৰ লৈ লৈ। হনুমান টেম্পল। এন্ট্ৰেন্স জগন্নাথ টেম্পলৰ ভিতৰলৈ যাবলৈ। ধুনীয়া পৰিৱেশ। ওচৰ পাছৰে বহুত মন্দিৰো আছে বেলেগ বেলেগ ধৰণৰ।